আমি আজি হোটেলত আহিছোঁ খাবৰ কাৰণে আজি আইতা আহিছে মা আহিছে দেউতা আহিছে আৰু মই আমি দেউতাকে ভাত খাই আছোঁ ভাত খাই থাকা বুলি কোৱা আমি আজি ভাত খাই আছোঁ হোটেলত আজি আমি কালি উৰিষ্যা যাইছিলোঁ পৰহি যাম বুলি কোৱা পৰহি যাম আৰু আহি বহুত ভাল লাগিছে আমি বহুত ভাল পাইছোঁ বহুত ভাল লাগিছে আৰু আমি ভাত খালোঁ এতিয়া আমি বাহিৰত যাওঁ ঘৰত কথা পাতিম দিয়ক ইয়াতে আজি কথা নাপাতোঁ চব মানুহ বাই বাই এইটো দেউতা হেল্ল' আমি আজি আহিলোঁ পুৰীত আজি আমি হোটেলত আছোঁ আজি ঘৰ পালোঁ আমি কালি আহিছিলোঁ মোৰ গাটো ট্ৰেইনত বেয়া আছিল সেইকাৰণে আজি কালি দেউতা আছে দেখাই নাই দেউতা এয়া দেউতা এয়া মই এয়া আমাৰ মা এইজনী আমাৰ ছোৱালী আৰু আমি এতিয়া ভাত খাইছোঁ মই চিকেন থালি লৈছোঁ আৰু মানুহজনে ফিছ থালি লৈছে মাও ফিছ থালি আৰু এইজনী ছোৱালী পাপৰ খাই আছে তাইৰ গাটো বহুত বেয়া হয় তথাপিতো তাই ধুনীয়াকৈ আছে আমি যে হোটেলত আহিছোঁ এতিয়া কথা নকওঁ মানুহ আছে বহুত ঘৰত যায় কথা পাতে আমাৰ ডিষ্ট্ৰিক্টত লাইকটো দিয়া আছে তাতে আমাৰ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্টত দবাই বাই বাই